মই শ্ৰদ্ধা আৰু মৰম যাচিছোঁ আৰু আজি ভেৰগাঁৱত ইমান হাজাৰ হাজাৰ সংখ্যাত আহি উপস্থিত হয় UPPL দলৰ শক্তি প্ৰদৰ্শন কৰাৰ লগতে আহি থকা নিৰ্বাচনত UPPL দলে বহুত ভোট লৈ বিজয় হোৱাৰ যি এটা ডাঙৰ এটা উদাহৰণ আপোনালোকে আজি দিলে ইয়াৰ কাৰণে বহুত বহুত ধন্যবাদ জনালোঁ আজি আমাৰ লগত উপস্থিত আছে মোৰ বন্ধু পূৰ্বাঞ্চল এটা আন্দোলন আছিলে আগতে তাক নেতৃত্ব দিছিলে এজন অৰ্থনীতিবিদ মুম্বাইৰ পৰা আহিছে পংকজ জয়সৱাল ডাঙৰীয়া আমাৰ লগত আছে গুৱাহাটী হাইকোৰ্টৰ এজন সিনিয়ৰ এডভোকেট আমাৰ দলৰ জ্যেষ্ঠ নেতা শব্দৰাম ৰাভা ডাঙৰীয়া আমাৰ দলৰ সাধাৰণ সম্পাদক প্ৰাক্তন MCLA মাধৱ চেত্ৰী ডাঙৰীয়া আমাৰ দলৰ কেন্দ্ৰীয় নেতা গৰেশ্বৰৰ প্ৰাক্তন MCLA পবিত্ৰ বড়ো ডাঙৰীয়া কালাইগাঁও সমষ্টিৰ প্ৰাক্তন বিধায়ক বৰ্তমান ভেৰগাঁও সমষ্টিৰ কোঅৰ্ডিনেটৰ নাথুৰাম বড়ো ডাঙৰীয়া বড়োলেণ্ড চৰকাৰৰ প্ৰাক্তন ডিপুটি স্পিকাৰ আৰু ভেৰগাঁও সমষ্টিৰ কোঅৰ্ডিনেটৰ নেৰচন বড়ো ডাঙৰীয়া আমাৰ দলৰ কেন্দ্ৰীয় কমিটি মাইনৰিটি সেলৰ প্ৰেসিডেন্ট ইছুফ আলী ডাঙৰীয়া কেন্দ্ৰীয় কমিটি মহিলা শাখাৰ সাধাৰণ সম্পাদিকা হেলেনা সৰকাৰী ডাঙৰীয়া যুৱ শাখাৰ আমাৰ নেতৃবৃন্দ আমাৰ লগত আজি উপস্থিত আমাৰ দলৰ কেন্দ্ৰীয় কমিটিৰ জ্যেষ্ঠ আৰু বৰ্তমান বিভিন্ন দায়িত্ব থকা বিষয়ববীয়াসকল আমাৰ আজি আমাৰ দলত যোগদান কৰা আমাৰ বন্ধু দীঘলীয়া সময় উৰিয়া জনগোষ্ঠীক নেতৃত্ব দিয়া লক্ষীন্দৰ তাঁতী ডাঙৰীয়া আৰু লগতে মোৰ সকলো যুৱ বন্ধুসকল UPPL দল যোৱা 5টা বছৰ প্ৰথমবাৰৰ কাৰণে আমি চৰকাৰত শাসনত আহিছিলোঁ 40টা বছৰৰ পিছত 50টা বছৰৰ পিছত যি অশান্তি এটা পৰিৱেশৰ পিছত প্ৰথম 5টা বছৰ UPPL চৰকাৰৰ দিনত বড়োলেণ্ডত বসবাস কৰা 26টা জনগোষ্ঠী আৰু 35 লাখ জনসাধাৰণ শান্তি সম্প্ৰীতি মৰম স্নেহ নিৰাপত্তাৰ মাজেৰে প্ৰথম 5টা বছৰ পাৰ কৰিব পাৰিছে ইটো 2020ৰ পৰা 2025 লৈকে এই প্ৰথম 5টা বছৰ য'ত আমাৰ মা দেউতাসকলে ভয় কৰিব লগা হোৱা নাই আমাৰ মহিলাসকল বাইদেউসকল মাসকল ভয় কৰিব লগা হোৱা নাই আমাৰ যুৱ যুৱতীসকল ঘৰৰ পৰা ওলাবলৈ ভয় কৰিব লগা হোৱা নাই আমাৰ কোনো ধৰণৰ ঘৰ জ্বলাজলি হোৱা নাই ভাতৃঘাতী সংঘৰ্ষ হোৱা নাই গোষ্ঠীগত সংঘৰ্ষ হোৱা নাই কোনো ভাষা সংস্কৃতিৰ প্ৰতি কোনো ভাবুকি অহা নাই আৰু এই 5টা বছৰে বড়োলেণ্ডৰ ইতিহাসত সোণালী আখৰেৰে লিখিবলৈ লগা এটা 5টা বছৰ এই 5টা বছৰ UPPL মডেলৰ ৰাজনীতিৰ কাৰণে সম্ভৱ হৈছে ইয়াৰ আগত 17টা বছৰ BPFৰ শাসন আছিলে 15টা বছৰ BPFে কংগ্ৰেছৰ লগত শাসন কৰিছিলে 5টা বছৰ BPFে BJPৰ লগত শাসন কৰিছিলে কিন্তু BPFে এই 17টা বছৰত না শান্তি প্ৰতিষ্ঠা কৰিব পাৰিছিলে না সমন্বয় কৰিব পাৰিছিলে না নিৰাপত্তা দিব পাৰিছিলে না জাতি জনগোষ্ঠী সুৰক্ষা দিব পাৰিছিলে একো কামে কৰিব পৰা নাছিলে সেই সময়ত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ আছিলে এই চৰকাৰৰ সময়ত হত্যা হিংসা ধন দাবী মাৰপিট দাদাগিৰি মদ ভাং জুৱা বিভিন্ন বিশৃংখল পৰিস্থিতি আহিছিলে না মাটি বাৰীৰ কাম কৰিব পাৰিছিলে না শিক্ষাৰ কাম কৰিব পাৰিছে কোনো এটা কাম কৰিব পৰা নাছিলে BPFৰ ভুল নীতিৰ কাৰণে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ ভুল নীতিৰ কাৰণে বড়োলেণ্ডত বড়ো অনাবড়ো এটা পৰিৱেশ সৃষ্টি হৈছিলে যুগে যুগে বসবাস কৰা বড়ো অসমীয়া মাইনৰিটি আদিবাসী কোচ ৰাজবংশী যিমান জনগোষ্ঠী আছে ৰাভা গাৰো খৰণীয়া যিমান জনগোষ্ঠী আছে এই জনগোষ্ঠীৰ মাজত প্ৰথম ভেদাভেদ সৃষ্টি হৈছিলে 17 বছৰ BPFৰ শাসন কালত বড়ো অনাবড়ো এটা ৰাজনীতি আৰম্ভ হৈছিলে এই ৰাজনীতি লৈ পেলাই কিছুমানে আমাক হাঁহিবলৈ ধৰিছিলে এই ৰাজনীতি লৈ পেলাই কিছুমানে আমাক দমন কৰিবলৈ চেষ্টা কৰিছিলে এই ৰাজনীতি লৈ পেলাই কিছুমানে আমাৰ বিভিন্ন প্ৰকাৰে
বঞ্চিত লাঞ্ছিত কৰিবলৈ চেষ্টা কৰিছিলে দীঘলীয়া সময় অসম আন্দোলন বড়ো আন্দোলন সশস্ত্ৰ আন্দোলনৰ সময়ছোৱাত এই অঞ্চলবিলাকত আৰ্মি পুলিচ মিলিটাৰী বিলাকৰ অপাৰেশ্যন চলিছিল আমাৰ ল'ৰা ছোৱালী ভালকে পঢ়িব পৰা নাছিলে আমাৰ খেতিয়কসকলে ভালকে খেতি কৰিব পৰা নাছিলে আমাৰ ব্যৱসায় কৰাসকলে ভালকে ব্যৱসায় কৰিব পৰা নাছিলে কোনো মানুহে নিজৰ মনোপ্ৰত মনৰ ইচ্ছামতে কোনো এটা কাম কৰিব পৰা নাছিলে এই কথা দেখি 2015 চনত ইউজি ব্ৰহ্মৰ নাথ ডাঙৰীয়াৰ নেতৃত্বত ইউপিপিএল দল জন্মগ্ৰহণ কৰিছিলে ইউপিপিএল দলৰ জন্মৰ মূল উদ্দেশ্য আছিল বড়োলেণ্ডত শান্তি প্ৰতিষ্ঠা কৰা বড়োলেণ্ডৰ সকলো নাগৰিকক সুৰক্ষা দিয়া বড়োলেণ্ডত বসবাস কৰা 26টা জাতি জনগোষ্ঠীৰ মাজত পুনৰ সমন্বয় কৰিব লাগে গণতান্ত্ৰিক অধিকাৰ সামাজিক অধিকাৰ ৰাজনৈতিক অধিকাৰ শিক্ষাৰ অধিকাৰ ভূমিৰ অধিকাৰ সব অধিকাৰ প্ৰদান কৰি পেলাই ভাৰতৰ অন্য অঞ্চলৰ নিচিনা বড়োলেণ্ডত বসবাস কৰা সকলো জাতি জনগোষ্ঠীয়ে এটা সুৰক্ষিত জীৱন যাপন কৰাত সকলো কাম কৰাটোৱে ইউপিপিএল দলৰ উদ্দেশ্য আছিল উদ্দেশ্য যি আছিল বহুত ডাঙৰ উদ্দেশ্য সপোন যি আছিল বহুত ডাঙৰ সপোন এই সপোনটো লৈ 2020 চনত আমি শাসনলৈ আহিছিলোঁ শাসনত আহাৰ পিছত প্ৰথম এটা বছৰ কোভিড-19ৰ কাৰণে কৰোনাৰ কাৰণে আমি কাম কৰিব পৰা নাছিলে কিন্তু 3 বছৰ আমি কাম কৰিলোঁ আৰু ৰাজনৈতিকভাৱে ৰাজনৈতিক নেতাসকলৰ যদি সদিচ্ছা থাকে ৰাজনৈতিক দলৰ যদি নীতি আদৰ্শ থাকে সমাজৰ কাৰণে বহুত কাম কৰিব পাৰে ভাৰতবৰ্ষত যেতিয়া আদৰ্শ থকা নীতি থকা নেতা আহিছে ভাৰতবৰ্ষ আগুৱাই গৈছে অসমত যেতিয়া কিবা এটা ৰাজনৈতিক দল যাৰ নীতি আদৰ্শ আছে আৰু ডাঙৰ যি দূৰদৰ্শিতা চিন্তা থকা নেতাৰ হাতত অসম আহিছে অসম আগবাঢ়ি গৈছে কিন্তু বড়োলেণ্ডত 17টা বছৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ দিনখিনি আমাৰ বড়োলেণ্ডৰ সবতকে দুখৰ দিন আছিল যি দিনত নেকি না আমাৰ অধিকাৰ পাইছিলোঁ না আমাৰ কিবা এটা কাম হৈছিল সেই দিনখিনি আমাৰ 17টা বছৰ সবচে আমাৰ একদম একো কাম নোহোৱা বছৰকেইটা হ'ল ক্ষতি হোৱা বছৰকেইটা হ'ল এই 17টা বছৰ সেইকাৰণে আজি ইউপিপিএল মডেলৰ ৰাজনীতিত আমি আমাৰ প্ৰত্যেকটো গাঁও প্ৰত্যেকটো অঞ্চল প্ৰত্যেকটো খেতি পথাৰ প্ৰত্যেকটো শিক্ষা অনুষ্ঠান প্ৰত্যেকটো ধৰ্মীয় অনুষ্ঠান প্ৰত্যেকটো যুৱতীসকলৰ কাৰণে সৃষ্টি হোৱা অনুষ্ঠান এই অনুষ্ঠানবিলাক আগুৱাই নিয়াৰ কাৰণে আমি সংকল্পবদ্ধ হৈছোঁ আজি আমাৰ বড়োলেণ্ড অঞ্চলত ইউপিপিএল দলে শাসন কৰা সময়ত আপোনালোকে দেখিবলৈ পাইছে সকলো জাতি জনগোষ্ঠীয়ে নিজৰ আত্মসন্মান লৈ জীয়াই থাকিব পাৰিছে আমি বড়ো ভাষা জীয়াই ৰাখিব বিচাৰিছোঁ একে সময়তে গোৰ্খাসকলৰ ভাষা আদিবাসীসকলৰ ভাষা অসমীয়া ভাষা যিমান যি জনগোষ্ঠীৰ ভাষা সংস্কৃতি আছে প্ৰত্যেকটো ভাষা সংস্কৃতি আমি জীয়াই ৰাখিব বিচাৰিছোঁ যোৱা 5টা বছৰত ভাৰতবৰ্ষত ভাৰত চৰকাৰে নকৰা কাম অসম চৰকাৰে নকৰা কাম বিভিন্ন কাম আমি কৰিছোঁ যি কামবিলাকে ক্ষুদ্ৰ জাতি জনগোষ্ঠীবিলাকক অনাগত দিনত নিজৰ পৰিচয় অস্তিত্ব আত্মসন্মান লৈ জীয়াই থকাৰ কাৰণে আপোনালোকক অনুপ্ৰাণিত কৰিব সাহস দিব বিশ্বাস দিব আৰু সদায় আপোনালোকক প্ৰেৰণা যোগাব তেনেকুৱা কিছুমান কাম কৰিছোঁ বড়োলেণ্ডৰ মানৱ সম্পদ উন্নয়ন আগৰ সময়ত কোনো ভাবা নাছিলে মানৱ সম্পদ উন্নয়নৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ আঁচনিবিলাক আমাৰ অঞ্চললৈ আহি পোৱা নাছিলে ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনিবিলাক সঠিকভাৱে ৰূপায়ণ হোৱা নাছিলে কিন্তু ইউপিপিএল চৰকাৰ গঠন কৰাৰ পিছত কেন্দ্ৰীয় চৰকাৰৰ যিমানখিনি ফ্লেগশ্বিপ প্ৰগ্ৰাম আছে 100% ৰূপায়ণ হৈছে ৰাজ্য চৰকাৰৰ যিমানখিনি ফ্লেগশ্বিপ প্ৰগ্ৰাম আছে 100% ৰূপায়ণ হৈছে আৰু কাউন্সিল চৰকাৰেও নিজে বিভিন্ন কাম আমি হাতত লৈছিলোঁ আৰু এই কামখিনি আমি 100% ৰূপায়ণ কৰিছিলোঁ আমাৰ আগৰ সময়ত কৈছিলে বড়ো ভূমিত কোনো মাটি কিনা বেচা কৰিব নোৱাৰে বিভিন্ন জাতি জনগোষ্ঠীৰ মাটিৰ অধিকাৰ নাই আমাৰ সময়ত মাত্ৰ 3টা বছৰত আমি 3,23,000 পৰিয়ালৰ মাটিৰ সমস্যা সমাধান কৰিছোঁ মাত্ৰ 3টা বছৰ কাম কৰি আমি 42,000 পৰিয়াল
ফৰেষ্ট অঞ্চলৰ ভূমিৰ অধিকাৰ দিবলৈ সক্ষম হৈছোঁ মাত্ৰ 3টা বছৰত 27,000 পৰিয়ালক খাস মাটিত আমি মাটিৰ পাট্টা দিবলৈ সক্ষম হৈছোঁ মাত্ৰ 3টা বছৰ ভাল কাম কৰি পেলাই আমি 70,000 পৰিয়ালে মাটি কিনা বেচা কৰিবলৈ পাৰিছে অহা 3টা বছৰত আমি পুনৰ সংকল্প লৈছোঁ বৈষম্যতি 2.0 আছে পিজিআৰ ভিজিআৰতো বিভিন্ন খাসলেণ্ডবিলাকত খিলঞ্জীয়া মানুহ যুগে যুগে বসবাস কৰি আছে এই প্ৰত্যেকটা খিলঞ্জীয়া পৰিয়ালক অহা 3টা বছৰত আমি মাটিৰ অধিকাৰ দিবলৈ সংকল্প লৈছোঁ কেইদিনমানৰ পৰা ওদালগুৰি জিলাত কিছুমান নাটক চলিছে ওদালগুৰি ফালেও চলিছে আমাৰ এই ভেৰগাঁৱৰ ফালে চলিছে কেইদিনমান আগত ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা ৰাজাগড় অঞ্চলত উচ্ছেদ কৰাৰ কথা ওলাইছে ৰাজাগড় অঞ্চলত মাটিৰ সাৰ্ভে কৰাৰ কথা ওলাইছে 5 বছৰ ইউপিপিএল চৰকাৰ আছিলে কোনো ধৰণৰ তেনেকা নোটিছ আহা নাই আমাৰ চৰকাৰ শেষ হোৱাৰ পিছত কোড অফ কণ্ডাক্ট লাগাৰ পিছত ইয়াত নোটিছ ওলাবলৈ ধৰিছে কোনোবাই যে ইয়াত বলে এভাকশন কৰিব এইটো ৰাজনীতিক ষড়যন্ত্ৰ ইয়াত কোনো আমাৰ চৰকাৰৰ হাত নাই আৰু আমি কোনো এটা পৰিয়াল উচ্ছেদ কৰিব বিচৰা নাই আমি মাটিৰ অধিকাৰহে দিব বিচাৰিছো 1 লাখ দুখীয়া পৰিয়াল আছে যাৰ 1 বিঘাও মাটি নাই এই 1 লাখ দুখীয়া পৰিয়ালক আমি মাটিৰ অধিকাৰ দিবলৈ গৈ আছো এইটো ভূদান গ্ৰামদানৰ মাটি হোক খাসলেন হোক পিজিআৰ ভিজিআৰ হোক যিমান যি মাটি আছে আমি জরিপ কৰিলো চালো আৰু এই মাটি বিলাকত আপোনালোকক বসবাস কৰিব যিমান মাটি লাগে এই মাটি দিব পৰা আইন আছে এই আইন হিচাপে আমি মাটি দিবলৈ গৈ আছো এই কাম বিপিএফে কৰিব নোৱাৰে এই কাম বেলেগে কৰিব নোৱাৰে আমাৰ বাক্সা জিলা দিহিৰা অঞ্চলত এবিসি ব্লক আছে 1950 চনৰ পৰা বড়ো সকল গোৰ্খা সকল অসমীয়া সকল বিভিন্ন জনগোষ্ঠী বসবাস কৰে ৰঙা চেহিদি লিখি থৈছিলে ইয়াত কোনো মাটি দিব নোৱাৰে আমি সাহস কৰি আমাৰ ইউপিপিএল চৰকাৰৰ দিনত হিদিনা এবিসি ব্লকত আমাৰ মা দেউতা সকলক নিজৰ হাতত আমি মাটিৰ পাট্টা গোটাই দিছো এই কামটো আমি কৰিছো তো এই কাৰণে শ্ৰদ্ধা ৰাইজ আজি ধৰ্মীয় অনুষ্ঠান বিপিএফৰ দিনত এটাও ধৰ্মীয় অনুষ্ঠান তেখেতসকলে চোৱা নাছিলে 2095টা আমাৰ গোসাই ঘৰ বাথৌ মন্দিৰ ব্ৰহ্ম মন্দিৰ আমাৰ সত্ৰ বিভিন্ন ধৰ্মীয় অনুষ্ঠান চাৰ্চ হওক গীৰ্জা হওক বিভিন্ন ধৰ্মীয় অনুষ্ঠানবিলাকত 2095টাত আমি আলাৰী চৰাং 2 লাখ টকা দিবলৈ সক্ষম হৈছোঁ এই 3টা বছৰত 1800 কিলোমিটাৰ ৰাস্তা দলং বনাবলৈ আমি সক্ষম হৈছোঁ এই 3টা বছৰত 3টা বছৰ কাম কৰি 1800 বৰষুণ পৰি থকা স্কুল 20 বছৰ 25 বছৰ এৰি থোৱা স্কুল বিলাকত আমাৰ সন্তান বিলাক লৰা ছোৱালী বিলাক শান্তি মতে ক্লাছ কৰিব পৰা আমি 1800 স্কুল মেৰামতি কৰি ঠিক কৰি দিছো আৰু নতুনকৈ স্কুল আমি নিৰ্মাণ কৰিছো আমাৰ মা সকল বাইদেউ সকল লাখপতি বাইদেউ মহিলা আঁচনি আছে 10,000 পৰিয়ালক ইতিমধ্যে হাঁহ কুকুৰা পালন কৰা গাহৰি ছাগলী পালন কৰাৰ কাৰণে আমি ঘৰ বনাই দিছো আৰু অহা সংকল্প লৈছো অহা কেইবছৰ মানত আমি 5 লাখ বাইদেউ সকলক লাখপতি বাইদেউৰ ফালে লৈ যোৱাৰ কাৰণে ঠিক কৰিছো ইতিমধ্যে আপোনালোকে জানে 30,000 আমাৰ পৰিয়ালক অনসাই বিঠাংখিৰ দ্বাৰা আমি 5,000 টকা দিছো অহা বছৰত 1 লাখ আমাৰ দুখীয়া পৰিয়ালক 5,000 টকা অনসাই বিঠাংখি দিয়াৰ কাৰণে ঠিক কৰা হৈছে 12,000 মহিলা সকলক হ্যান্ডলুম বনাই হ্যান্ডলুম ক্লাস্টাৰৰ দ্বাৰা উইভিং বনাই আমি ইনকাম সোর্সৰ কাৰণে 12,000 বাইদেউ সকলক মা সকলক আমি সহায় কৰিছো 3টা বছৰত অহা 5টা বছৰত 1 লাখ বাইদেউ সকলক আমি পুনৰ সংকল্প লৈছো যে হ্যান্ডলুম বুয়া কাটা কামৰ দ্বাৰা উপকৃত কৰাৰ কাৰণে এগ্ৰিকালচাৰ আমাৰ বহুত বেয়া আছিল আজি এগ্ৰিকালচাৰত 3,000 4,000 কোটি টকাৰ এগ্ৰিকালচাৰ ট্ৰানজেকশন হোৱা আৰম্ভ হৈছে চাহ বাগান অঞ্চলতো আজি ক্ষুদ্ৰ চাহ খেতিয়কসকলক আমি মাটি দিছো বাগান অঞ্চলতো বিভিন্ন ডেভেলপমেন্ট আঁচনি লৈছো কোনো এটা অঞ্চল বাদ দিয়া নাই য'ত ইউপিপিএল চৰকাৰৰ দিনত আমি ডেভেলপমেন্ট কাম কৰা নাই 26টা জনগোষ্ঠীৰ ভাষা জীয়াই ৰখাৰ কাৰণে আজি আমি বিভিন্ন পদক্ষেপ লৈছো 26টা জনগোষ্ঠীৰ ইতিহাস সাংস্কৃতিক জীয়াই ৰখাৰ কাৰণে আমি 26টা মিউজিয়াম নিৰ্মাণ কৰিবলৈ গৈ আছো চিৰাং ডিস্ট্ৰিক্টত আমাৰ 26টা জনগোষ্ঠীৰ ইতিহাস ৰচনা কৰিবলৈ গৈ আছো এই কামটো বেলেগে কৰা নাছিলে
আজি সেই কাৰণে UPPL দলক 40টা সমষ্টিত সবে একসেপ্ট কৰিছে জানুৱাৰী মাহৰ পৰা UPPLৰ ব্লক কমিটি প্ৰাইমাৰী কমিটি VCDC বুথ কমিটি কাম কৰি এই 40টা সমষ্টিত এনেকুৱা এটা সমষ্টি নাই য'ত UPPLৰ পৰিয়াল 7000তকৈ কম আছে প্ৰত্যেকটো সমষ্টিত 7000তকৈ বেছি পৰিয়াল আছে UPPLৰ 7000 পৰিয়াল থকা মানে 21000 ভোট 21000 ভোট মানে 40টা সমষ্টিত 40টা জিকিব পৰা কেপাসিটি আছে এটা UPPL দলৰ আজি সেই কাৰণে বিভিন্ন দলে শংকিত হৈছে ভয় খোৱাৰ কথা কৈছে আজি UPPL দল মাত্ৰ 5 বছৰ শাসন কৰিছে বেলেগ দল বিলাকে স্বাধীনতাৰ আগৰ পৰাই আছে এই 50 বছৰ 60 বছৰ কাম কৰা বিভিন্ন দল বিলাকে আহি প্লাই আজি UPPL শংকিত হৈ 10টা কথা ক'বলৈ ধৰিছে যি কথা বিলাকে আমাৰ মা দেউতা সকলৰ মন আমাৰ মা দেউতা সকলৰ চিন্তা বিলাক বিভিন্ন মানে কেৰুণ লগাবৰ কাৰণে আউল লগাবৰ কাৰণে কৰিছে বহুত বছৰৰ মূৰত আজি আমি একত্ৰিত হৈছো বহুত বছৰৰ মূৰত এজনে আনজনৰ মুখত চাই হাঁহিবলৈ শিকিছে বহুত বছৰৰ মূৰত আমাৰ সাহস ঘূৰে আহিছে যে মোৰ ল'ৰাজন বাহিৰত গ'লে বম ফুটি নমৰিব ঘৰত ৰিটাৰ্ণ আহিব আমি বহুত বছৰৰ মূৰত আজি ঝুমুৰ নাচাটো বড়োসকলে চাইছে খেৰাই নাচাটো আদিবাসীসকলে চাইছে বিহু নাচাটো বড়োসকলে চাইছে ইয়াত ৰবীন্দ্ৰ সংগীত নৃত্য কৰাটো আমাৰ সকলো জনগোষ্ঠীয়ে চাইছে এটা সময়ত তেনেকা পৰিৱেশ নাছিলে সেই কাৰণে শ্ৰদ্ধাৰ ৰাইজ আজি আমি চাব লাগিব আমাৰ ৰিমোট কন্ট্ৰলটো দিল্লী দিছপুৰত দিব নোৱাৰো আমাৰ ৰিমোট কন্ট্ৰল কোকৰাঝাৰত থাকিব লাগিব বড়োলেণ্ডৰ ৰিমোট কন্ট্ৰল কোকৰাঝাৰত থাকিব লাগিব বড়োলেণ্ডত থাকিব লাগিব আমাৰ 26টা জনগোষ্ঠীৰ হাতত বড়োলেণ্ডৰ ৰিমোট থাকিব লাগিব কিছুমানে আহি ৰিমোট কন্ট্ৰলটো বাহিৰত লৈ যাব বিচাৰিছে 40 বছৰ আন্দোলন কৰিলে 5000 মানুহ মৰিল 40 বছৰত আৰ্মি পুলিচৰ অপাৰেশন চলিল আমাৰ মাক সকল আমাৰ ভনী সকল আমাৰ বাইদেউ দাদা সকলে কিমান কষ্ট পালে ইয়াৰ বিনিময়ত আজি BSc BTC BTR সৃষ্টি হৈছে যি BSc BTC BTR গুৰখা সকল আজি একসেপ্ট কৰিছে মাইনৰিটি সকল একসেপ্ট কৰিছে বঙালী সকল একসেপ্ট কৰিছে অসমীয়া সকল গ্ৰহণ কৰিছে আৰু খুন্দৰ এটা BTRত 35 লাখ জনসাধাৰণ এটা ঘৰ সাজিবলৈ আজি সকলো মানসিকভাৱে প্ৰস্তুত হৈছে এই অঞ্চলৰ পৰা APJ আব্দুল কালাম ওলাব লাগিব এই অঞ্চলৰ পৰা ডক্টৰ ইঞ্জিনিয়াৰ ওলাব লাগিব এই অঞ্চলৰ পৰা IAS অফিচাৰ ওলাব লাগিব এই ডাঙৰ ডাঙৰ দল বিলাকে এই ডাঙৰ ডাঙৰ সংগঠন বিলাকে ক'ত খুই আছিল যেতিয়া বড়োলেণ্ডৰ মাতৃ সকলে কান্দি আছিল যেতিয়া বড়োলেণ্ডৰ দাদা ভাই সকলে কান্দি আছিল যে আমাক সহায় লাগে ইয়াত ভাতৃঘাতী সংঘৰ্ষ হৈছে গুলি ফুটিছে বোমা পৰিছে ইয়াত মানে আৰ্মিয়ে আমাক টৰ্চাৰ কৰিছে ৰাস্তাত ওলাব নোৱাৰে বজাৰত ওলাব নোৱাৰে তেনেকা পৰিৱেশ হোৱা সময়ত এই ডাঙৰ ডাঙৰ দল বিলাক ডাঙৰ ডাঙৰ নেতা বিলাক ক'ত আছিল এই পৰিৱেশটো আজি চাব লাগিব আজি বড়োলেণ্ডৰ মানুহে মিলি জুলি এখাস খাম বুলি সবে মন ঠিক কৰিছে মিলি জুলি শিক্ষা ভাল কৰিম বুলি ঠিক কৰিছে মিলি জুলি খেতি বাতি কৰিম বুলি ঠিক কৰিছে মিলি জুলি বজাৰটো ঠিক কৰিম বুলি ভাবিছে সবে মিলি জুলি ৰাস্তা ঘাট বনাই লৈ বড়োলেণ্ড অঞ্চলটো ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কোৱাৰ নিচিনা বিকশিত ভাৰতৰ একেলগে হস মিলাবলৈ আজি মানসিক প্ৰস্তুত চলাইছে বড়োলেণ্ডৰ মানুহ ভাৰতৰ প্ৰধানমন্ত্ৰী কোৱাৰ নিচিনা সবকে সাথ সবকে বিকাশ একেলগে আগবাঢ়ি যোৱাৰ কাৰণে মানসিকতা কৰিছে ইয়াত কিছুমান মানুহ আহি প্লাই আমাৰ সম্বন্ধটো ভাঙিব বিচাৰিছে আমাৰ সম্বন্ধটো ভাঙিব বিচাৰিছে এই সম্বন্ধটো কোনো বাহিৰৰ পৰা আহি গঢ়ি দিয়া নাই এই সম্বন্ধটো আমি নিজে নিজে গঢ়া সম্বন্ধ এই সম্বন্ধটো সদায় শক্তিশালী কৰিব লাগিব এই কাৰণে UPPL মডেলৰ ৰাজনীতিত আমি সদায় জাতি জনগোষ্ঠীৰ সমন্বয় জাতি জনগোষ্ঠীৰ মাজত মৰম জাতি জনগোষ্ঠীৰ মাজত বিশ্বাস জাতি জনগোষ্ঠীৰ মাজত এটা জনগোষ্ঠী আনটো জনগোষ্ঠীৰ ভাষা সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধা এই পৰিৱেশটো সদায় আমি জীয়াই ৰাখিম আৰু 26টা জনগোষ্ঠীয়ে ভাৰতৰ বিভিন্ন প্ৰান্তত নিজক বিচাৰি নাপালিও 26টা জনগোষ্ঠীয়ে বড়োলেণ্ডৰ নিজকে বিচাৰি পাব এইটোৱে আমাৰ UPPL মডেল অফ পলিটিক্স এইটোৱে আমি কৰিবলৈ বিচাৰিছো এই কাৰণে শ্ৰদ্ধাৰ ৰাইজ গণতন্ত্ৰ দেশত ৰাইজে ৰজা আজি আমাৰ হাতত ভেৰগাঁও সমষ্টিৰ ভেৰগাঁও জিলাৰ সাব ডিভিজনৰ 5টা সমষ্টি
এই সমষ্টিৰ ৰিমোট কণ্ট্ৰলটো দিল্লী দিছপুৰত ৰাখিম না বড়োলেণ্ডৰ নিজৰ হাতত ৰাখিম এইটো অহা 22 তাৰিখে আপোনালোকে ঠিক কৰিব লাগিব অহা 22 তাৰিখে ঠিক কৰিব লাগিব এই ৰিমোট কণ্ট্ৰলটো আপোনালোকৰ হাততে ৰাখক আপোনালোকৰ নিজৰ কথা চিন্তা কৰিবলৈ নিজৰ ভৱিষ্যতটো নিজে নিৰ্ণয় কৰিবলৈ নিজৰ সমস্যা নিজে সমাধান কৰিবলৈ নিজৰ অঞ্চলৰ নিৰ্মাণটো নিজে কৰিবলৈ এই শাসনৰ বাগজুৰি বড়োলেণ্ডৰ 26টা জনগোষ্ঠীৰ হাততে থাকিব লাগিব আমাৰ হাততে থাকিব লাগিব আমি বিচাৰিছো এটা সুন্দৰ বড়োলেণ্ড বিপিএফৰ 17 বছৰত মাত্ৰ 59,000 ঘৰ বনাবলৈ পাৰিছিলে 3টা বছৰত আমি 3 লাখ ঘৰ নিৰ্মাণ কৰিলো বিপিএফৰ 17 বছৰত কি কাম কৰিছিলে কৰা নাই আপোনালোকে দেখিবলৈ পাইছে আমাৰ সময়ত আমি কি কাম কৰিছে আপোনালোকে দেখিবলৈ পাইছে এই কাৰণে মই ইউপিপিএল দলৰ আজি সভাপতি কিন্তু ৰাজনীতিটো মই কোনোদিন ৰাজনীতি কৰিম বুলি জীৱনত ভবা নাছিলো কিন্তু দেখিলো যে বড়োলেণ্ড অঞ্চলৰ সমস্যা সমাধান কৰাৰ কাৰণে বড়োলেণ্ড অঞ্চলৰ দুখে খুকে দায়িত্ব লবৰ কাৰণে বহুত মানুহ বিচাৰা নাই এমএলএ মন্ত্ৰী হ'বলৈ বহুতে লাইন লাগি আছে কিন্তু সমাজ সেৱা কৰিবলৈ সমাজৰ দুখৰ খুকৰ সমভাগী হ'বলৈ মানুহ নাই বিচাৰি নাপায় বিপদৰ সময়ত এই কাৰণে আজি ইউপিপিএলত আমাৰ যি সকল নেতা আহিছে বহুত জাতীয় সংগঠনৰ নেতাসকল আহি ইউপিপিএলত যোগদান কৰিছে ইউপিপিএল মডেলৰ ৰাজনীতিক সবে একচেপ্ট কৰিছে অনাগত দিনত ভাৰতৰ উন্নত ৰাজ্যবিলাক ভাৰতৰ উন্নত যিকোনো অঞ্চলৰ নিচিনা বড়োলেণ্ডটো এটা উন্নত অঞ্চল হিচাপে গঢ় দিয়াটো আমাৰ দায়িত্ব এই কেইদিনমান মেলে মিটিঙে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কৈ আছে আমি মেলা আৰু খেলা পাতা চৰকাৰ আছিল বুলি কেনে মই একচেপ্ট কৰিছো আমি মেলা আৰু খেলা পাতিছো কিন্তু সেই হাগ্ৰামা মহিলাৰী দিনৰ নিচিনা মেলাৰ নামত আমি জুৱাৰ মেলা পাতা নাই মদৰ মেলা পাতা নাই মদ ভাং জুৱাৰ মেলা পাতা নাই মাৰামাৰি কৰাৰ মেলা পাতা নাই হিংসাৰ মেলা পাতা নাই ঘৰ জ্বলাজলিৰ মেলা পাতা নাই ইয়াত আমি ভাতৃঘাতী সংঘৰ্ষৰ মেলা পাতা নাই আমি মেলা পাতিছো জ্ঞানৰ মেলা আমি মেলা পাতিছো সাহিত্যৰ মেলা আমি মেলা পাতিছো সাংস্কৃতিৰ মেলা আমি মেলা পাতিছো মানৱ সম্পদ উন্নয়নৰ কাৰণে সঁচা অৰ্থত মানৱ সম্পদ গঢ় দিয়াৰ কাৰণে আমি মেলা পাতিছো এইটোৱে হ'ল ইউপিপিএলৰ মডেলৰ ৰাজনীতি আমি খেলা পাতিছো যি খেলাক ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে প্ৰশংসা কৰিছে 67,000 ফুটবলৰে একেলগে ফুটবল খেলিছে বড়োলেণ্ডত সিএম কাপ আমি সেই খেলা পাতিছো দুৰণ কাপ খেলা পাতিছো কোকৰাঝাৰত এছিয়াৰ সবচে পুৰণা ফুটবল গেম ফুটবল মেচ আমি কোকৰাঝাৰত পাতিছো 24টা দেশৰ মানুহে চাইছে যে বড়োলেণ্ডত এটা সময়ত গুলু ফুটিছিল আজি ফুটবল খেলা হৈ আছে আমি খেলা পাতিছো সন্তোষ ট্ৰফি আমি খেলা পাতিছো হহ ভাল ভাল খেলাবিলাক পাতিছো আমাৰ যুৱ যুৱতীসকলে ইণ্টাৰনেশ্যনেল লেভেলত খেলিব পাৰিছে এই খেলা আমি পাতিছো এই কাৰণে বড়োলেণ্ডৰ ভৱিষ্যত আপোনালোকৰ হাতত আমাৰ হাতত আমি কেনেকৈ বড়োলেণ্ড গঢ়িব বিচাৰিছো কেনেকৈ আমি মানৱ সম্পদ গঢ়িব বিচাৰিছো নিজৰ নিজৰ জাতি জনগোষ্ঠীক আমি কেনেকৈ আগবাঢ়ি লৈ যাব বিচাৰিছো এই কামটো আমাৰ হাতত আমি চিন্তা কৰিব লাগিব আমি সকলো দাদা ভাই ভনী মা দেউতা সবে মিলি এই সুন্দৰ বড়োলেণ্ড 5টা ডিস্ট্ৰিক্টৰ বড়োলেণ্ড 35 লাখ মানুহৰ বড়োলেণ্ড 26টা জনগোষ্ঠীৰ বড়োলেণ্ড এই বড়োলেণ্ডটো অহা 10 বছৰত আমি সকলো দিশত আগুৱাই নিব পৰা এটা বড়োলেণ্ড গঢ়িব লাগিব সেই কাৰণে মই আপোনালোকক ধন্যবাদ জনাইছো আজি সবে দলে বলে বিভিন্ন দলৰ মানুহবিলাক আহি ইউপিপিএলত দিনে নিশা আজি যোগদান কৰিছে ভেৰগাঁও সমষ্টি জিকিবনে নাই ৰাইজ ভেৰগাঁও জিকিবনে নাই খালেংদুৱাৰ জিকিবনে নাই খৈৰাবাৰী জিকিবনে নাই মদৈবাৰী জিকিবনে নাই ননাই চেৰভাং জিকিবনে নাই তো খেলাই খতম কিবা আছে নেকি আৰু তো খেলাই খতম তো এতিয়া মোৰ লগত সবে কক ঠিকে আছে তো একো গণ্ডগোল নাই 22 তাৰিখ আচ্ছা এটা কথা কওকচোন 26 তাৰিখে আপোনালোকে আমাৰ ইউপিপিএলৰ গান বজাই নাচিবলৈ মন না 26 তাৰিখে ফোনটো সুইচ অফ কৰি ঘৰত শুই থাকিবলৈ মন কি কৰিব নাচিব অলপ পিছত নাচি আছো আমি গান লগাব দামান গোনাं ৰাইজোफोर जे दिनै बयबो असमिया बुजियो थेवबो आं खावलायनो सानदों जे माखासे मानसिफ्रा
बे साननैसोआव होंगो दोंगो खालामदों थांनाय 30-40 बोसोरनि जोंनि दुखुनि बाथ्राखौ बावलांबाय सोबख' जानाय थगाय जानाय मालायजों गादब जानायनि जारिमिनखौ बावलांबाय रोजा रोजा बर' फिसाफोरनि जिउ होनायनि बाथ्राखौ बावलांबाय थै होनायनि बाथ्राखौ बावलांबाय राजा लामायाव सान्दुं थिं थिंआव 12 घन्टा आन्दोलन खालामनायखौ बावलांबाय अखा सिजानानै रेलि खालामनायखौ बावलांबाय दिनै मा बुंनो नागिरदों माखासे मानसिफ्रा जोंनि बिदा फंबायफ्रानो रिमोट कन्ट्रोलखौ दिल्ली डिस्ट्रिक्टनिफ्राय लाबोनानै क'क्राझाराव गायसनफैनाय रिमोट कन्ट्रोलखौ सेनानै दिल्ली डिस्ट्रिक्टआव लांनो नागिरफिनदों होगोन नामा रायजोफोर होगोन नामा थियारि जानांगोन राजखान्थि खालामनो सम दङ दानो राजखान्थि खालामनो जाथ'वाखै आंबो राजखान्थि खालामनो फैयाखै राजखान्थि खालामनो थाखाय रोजा रोजा मानसिया लाइन लानानै दङ जों 30 बोसोर हारिनि खामानि मावनानै सोमावसारनायनि खामानि मावनानै हारि दानोसो राजखान्थियाव फैदों दिनै गिदिर गिदिर मानसिफोरनि मुसुखा गायसनदों खेराइ बागुरुम्बा मोसाग्राफोरखौ बरायदों आलायारन सिनेमाखौ लाबोफिनदों सिनेमा हल लुदों सुजित नार्जारी अडिटोरियाम लुदों बीर सिलागां स्टेडियाम लुदों बिनेश्वर ब्रह्म नलेज सेन्टार लुदों हारिखौ दानो थाखाय जों खामानि मावदों बेबायदियाव साफा सानैया दिनै रिमोट कन्ट्रोलखौ सेना लांनानै भेरगावनिफ्राय दिल्ली डिस्ट्रिक्टआव होनो नागिरदों साफा सानैया जोंनि आइ आफा रायजो राजाया थै आरो जिउ होनानै लाबोनाय राजखान्थि गोहोखौ सेना लांनानै दिल्ली डिस्ट्रिक्टआव दोनहैनो नागिरदों बिनिख्रुइ दुखुनांथाव आरो जेबो गैया नंखायनो कुनु बिनिमयाव बे भेरगाव खैराबारि जों हालेंदुवार बे जेसेबां जि समस्ति दङ बे समस्तिफोरखौ देरहाजोबनानै 30-40 बोसोर खस्थ' जानांनाय बे दुखुनि जारिमिनखौ गोसोआव लाखिनानै फैगौ बिसायख'थियाव साफ्रोमबो ट्रेक्टरनि सावगारियाव भट होनानै जोंनि बिजाथिखौ देरहाहोनांगोन UPPL देरहानाय आरो बर' रायजो राजाफोरनि आखायाव गोहोआ थानाय UPPL देरहानाय 26টা জনগোষ্ঠীর হাতত ক্ষমতা থাকা UPPL জিকা মানে ট্ৰেক্টৰে জিকা মানে এই অঞ্চলত বসবাস কৰা 26টা জনগোষ্ঠীৰ হাতত ক্ষমতা আপোনাৰ হাততে থাকিব আজি 2020ত কি কৈছিলে UPPL আহিলে BPF কৈছিলে মাৰিব কাটিব এভেকশন কৰিব ঘৰ জ্বলাব কিবা কৰিব কিবা হৈছে নেকি চিৰদিন আৰু এনেকা পৰিবেশ আমি আহিবলৈ নিদিও এই কাৰণে কেইদিনমান কিছুমান সৰু সৰু গুণ্ডগোলবিলাক হৈ আছে মই আমাৰ দলৰ নেতা কৰ্মীবিলাক কৈছো কোনো হিংসাত যাব নালাগে কোনো গুণ্ডগোলত যাব নালাগে এইটো আমাৰ ভূমি আমাৰ মাটি আমাৰ মা দেউতা আমাৰ সমাজ ইয়াত কোনো উত্তপ্ত পৰিস্থিতি কৰিব নালাগে সুন্দৰভাৱে গণতান্ত্ৰিক প্ৰক্ৰিয়া একেলগে আগুৱাই লৈ যাম ঠিকে আছে ঠিকানে দङ खौसेयै बयबो बुं UPPL जिंदाबाद UPPL जिंदाबाद UG ब्रह्म जिंदाबाद UG ब्रह्म जिंदाबाद UPPL जिंदाबाद धन्यवाद